মোৰ উপলকলাৰ কাহিনী ৰণ ললা ২০ নং খণ্ড। ইয়াত দিয়া ছবিসমূহ বিভিন্ন ঠাইৰ পৰা বুটলি অনা শিলগুটিৰে প্ৰস্তুত কৰা হৈছে। কাহিনীটো ক'বলৈ ওলাইছোঁ। ৰণৰ জেঠায়েকে ভনীয়েকক অৰ্থাৎ ৰণৰ মাকক ফোন কৰি ক'লে, এইবাৰ জন্মদিনত ৰণক গৰু পোৱালি এটা লাগে। তই পিছে কথাটো জাননে নাই? ভায়েকে হাঁহিব ধৰিলে। তয়ে তাক বেয়া কৰিলি। সি যিহকে খোজে তাকে দিয়। যোৱাবাৰ সেই মস্ত ভিডিঅ' গেমৰ ছেটটো কিয় দিছিলি? সেইকাৰণে আমাক খুজি নাপায় বুলি জনা বস্তুবোৰ তোৰ পৰা খোজে। বায়েক হাঁহি থাকিল। কোনোবাই আপোন বুলি ভাবি মৰমৰ দাবীবোৰ পূৰণ কৰিব পাৰিলে কিমান যে ভাল লাগে। ৰণৰ মাকে বায়েকক কৈ থাকিল, কিয় তাক বুজাই নিদিলি? চহৰৰ সীমিত ঠাইত গৰু পুহিব নোৱাৰে বুলি তহঁতি সকলোৱে মূললৈকে ঠেলি দিয়। কুকুৰা এনেও মোৰ ঢেৰ কাম বাঢ়িছে। তাতে আকৌ আজি শাহুমা আৰু শহুৰ দেউতা আহিব। ৰণৰ জেঠায়েকে ক'লে, সি ইমান সৰল, থাকক দেচোন তেনেকৈয়ে। ডাঙৰ হলে লাহে লাহে এনেও আঁতৰি যায়। তাৰ ভায়েক বা ভনীয়েক এজনী থকা হলে সি সিহঁতক লৈয়ে ব্যস্ত থাকিলহেঁতেন। তাকো নকৰিলি। অকলশৰীয়া সন্তানবোৰে নিজৰ একাকিত্ব জীৱ জন্তুৰ লগতে ভগাই লয়। সিহঁতেও কাৰোবাক মৰম কৰিব বিচাৰে দেচোন। মই কৰবাত পাইছো একক সন্তানবোৰে কম বয়সতে প্ৰেমত পৰে। ভায়েকে নিজৰ ৰসত নিজে হাঁহি কৈ থাকিল, তই তাৰমানে সোনকালে বোৱাৰী পাবি বুজিছ। সেইদিনা আবেলি ৰণৰ ককাক আইতাক আহিল। তিনিগৰাকী কন্যা সন্তানৰ মাজত ৰণৰ দেউতাক তেওঁলোকৰ একমাত্ৰ আৰু প্ৰথম পুত্ৰ সন্তান। তেওঁলোকে ৰণৰ মাজেৰে ৰণৰ দেউতাকৰ লৰালি কালটো ৰোমন্থন কৰে। ৰণৰ মুখত ফুটা প্ৰথম শব্দটোৱে আছিল আইতা। আইতাকৰ সেইদিনা মুখ জাপেই খোৱা নাছিল। বোৱাৰীয়েককো জোকাই আহিল। মা বুলি নকৈ সি আইতা বুলিলে। সেইদিনত মোবাইল ফোন নাছিল বুলিহে, থকা হলে ঘৰে ঘৰে অঙহী বঙহী সকলোৱে গম পালেহেঁতেন ৰণ বাবাই মোক আজি আইতা বুলি মাতিলে এই শব্দকেইটা। ককাকে লাজ লাজকৈ ৰণক শিকায়, ককা বুলি মোকো মাতাচোন। বাবা ক কা। নাই, সি নামাতে। ঢেক ঢেককৈ হাঁহে আৰু ৰৈ ৰৈ কয় আইতা। লাহে লাহে তাৰ মা দেউতা সি কয় তাইতা। ফুটিল কিন্তু সি ককা শব্দটো নকয়। সেইদৰে তাৰ এবছৰ পুৰা হোৱাৰ আগদিনা সি ককা ককা বুলি ককা দেউতাকলৈ আঙুলি টোৱাই গোটেই দিনটো মাতি থাকিল। সেইদিনা দেউতাক চাবলৈ এনে যে ভাল লাগিছিল। লগোৱা দাঁত দুপাৰি উলিয়াই সন্তুষ্টিৰে হাঁহি প্ৰত্যেকবাৰ ককা বুলি নাতিয়েকে মাতিলে মাত দিয়ে, কিয় মোৰ জীউটো? দুয়োৰে আমনি নলগাকৈ ঘূৰাই ঘূৰাই কৈ থকা মাতেৰে ঘৰখন জীপাল হৈ উঠে। সেইদিনা আইতাকে আইতা বুলি মাতিবলৈ অনুনয় বিনয় কৰিও ৰণক আইতা বুলি মতাব নোৱাৰিলে। তাতে আকৌ দেউতাৰ আনন্দ বাঢ়ি যায়। সেই ককাক আইতাক আজি আহিছে প্ৰায় 6 মাহ মানৰ মূৰত। ৰণে নাচি বাগি দৌৰি গৈ আইতাকক সাবটি ধৰি কলে, তোমাক মই ইমান বেয়া পাই আছিলো। মোৰ ৰিজাল্ট দিয়াৰ দিনা তুমি নাহিলা। তুমি কোৱাৰ দৰে চুকচুকিয়ে কণীৰ ওপৰত বহি আছে জানা আইতা। সি আইতাকক এৰি ককাকক সাবটি ধৰে। ককা, তুমি ভৰিত দুখ পোৱা বুলি গম পাইছো। দেউতাই তোমাক ভাল ডক্তৰক দেখুৱাব বুলি কৈছে। ৰণে ককাক দেউতাকৰ চুটকেছটো টানি নিব ধৰিলে। সি ভবাৰ দৰে চুটকেছটো গধুৰ নাছিল। চকাৰ ওপৰত তাৰ লগে লগে আহি থকা চুটকেছটোলৈ চাই আইতাকক সুধিলে, তুমি বেছি দিন নাথাকা নেকি আইতা? আমি আহিছোহে, তুমি যোৱাৰ কথা কলাই দেখোন। ৰণে তেওঁক বুজাই দিলে যে বহুদিন থাকিলে চুটকেছটো সি টানি নিব নোৱাৰিলেহেঁতেন। কাপোৰ সৰহ হলে গধুৰ হব, বহুত দিন থাকিলে সৰহ কাপোৰ লাগিব। আইতাকে কলে, বহুত দিন থাকিম বাবা, তুমি চিন্তা কৰিব নালাগে। সি চুটকেছটো দৌৰি দৌৰি টানি নি থৈ আহিলগৈ, কাৰণ ককাকে খৰকৈ খোজ দিব পৰা নাই। সি আহি ককাকৰ লাঠিডালত ধৰি লাহে লাহে খোজ কঢ়াই আনি থাকিল। এনেতে ললা তেওঁলোকৰ ফালে দৌৰি আহিল। ককাকে ললাক দেখি সুধিলে, কিয় সেইটো? ৰণে আনন্দেৰে কলে, সি ললা, মোৰ পোহনীয়া। তোমাক আহিলে কম বুলি জনোৱা নাছিলো। ককাকে সুধিলে, কুকুৰ নেকি? মই নেউল বুলিহে ভাবিছিলো। ৰণে বুজালে, ললা কুকুৰ হয়, সেই জাতটোৱেই তেনেকুৱা। তাৰ মূৰৰ আঘাতটো ভাল পালেনে? ককাকে সুধিলে। সেই ললা এই ললা নহয়, সেইটোক কোনোবাই লৈ গৈছে। তাই
এইটো মোক আনি দিছে, বৰ মৰম লাগে। তোমাক জিভা দেখাব, ভৰি চুব, চাবাচোন চাবা। তাক চাগে তুমি অনবৰত পিটিকি থাকা নহয়? হাত ধোৱা নে নাই? একেলগে শুওঁ বুলি মোক নকবা দেই। ৰণে হাঁহি কলে, তুমি কেতিয়াও কুকুৰ পুহি পোৱা নাই নেকি ককা? কিয় নাপাম, ঘৰত আমাৰ কুকুৰ থাকেই। আমি ঘৰৰ ভিতৰলৈ আহিবলৈ নিদিও নহয় কুকুৰক। বাহিৰতে থাকে, বাহিৰতে খায়, বাহিৰতে শুৱে, ককাকে কলে। ককাকৰ কথাবোৰ ৰণে বৰ ভাল নাপালে। তথাপি সি নম্ৰভাৱে কলে, ললাক ঠিক কুকুৰ বুলি কব নোৱাৰি। ককাক আৰু নাতি লৰাৰ কথোপকথন চলি থাকিব, চাই থাকিব আগলৈ।